নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ডাৱৰীয়া বতৰ, ৰুটি লুচি পুৰি বনাইছিলে। আজি এয়া হৈছে ৰঙালাও চব্জি আৰু লগতে এইবিলাক পদিনা আৰু এনেকৈ পিঁয়াজ কাটি লৈছোঁ। এয়া ৰুটি আপোনালোকে দেখিছে তো। আৰু এয়া হৈছে কি আছিলে, মিৰিকা টেঙা আচাৰ আৰু ইয়াত জলকীয়া। তো তেতিয়াহ'লে আজি খোৱাৰ আৰম্ভ কৰোঁ। কৃষ্ণ এয়া খাওঁ তেল দেই। এয়া